নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অধ্যায় 3 বিয়োগ গণিত আৰম্ভ কৰিবলৈ ওলাইছোঁ। ইয়াৰ আগত আমি আগৰ পাঠত যোগ গণিত শিকিছিলোঁ। যোগ গণিতবিলাকত কোনো এটা সংখ্যাৰ লগত আন এটা সংখ্যা লগ লাগি মুঠ হোৱাকে যোগ বুলি কোৱা হৈছিল। যোগ গণিতবিলাকত এটা ডাঙৰ সংখ্যাৰ লগত এটা সৰু সংখ্যা বা এটা সৰু সংখ্যাৰ লগত আন এটা ডাঙৰ সংখ্যা লগ লাগিব পাৰে। অৰ্থাৎ এটা থোপৰ লগত আন এটা থোপ লগ লাগি মুঠ হোৱাকে যোগ বুলি কোৱা হৈছিল। কিন্তু বিয়োগ গণিতবিলাকত অলপ পাৰ্থক্য আছে। বিয়োগ গণিতবিলাকত বিয়োগত সদায় এটা ডাঙৰ সংখ্যাৰ পৰা এটা সৰু সংখ্যা বিয়োগ কৰিব পাৰি বা এটা ডাঙৰ সংখ্যাৰ পৰা এটা সৰু সংখ্যা কমি যোৱাকে বিয়োগ বুলি কোৱা হয় বা সেই সংখ্যাটোহে বিয়োগ কৰিব পাৰি। এই বিয়োগৰ ক্ষেত্ৰত কেইটামান নিয়ম আছে, সেইকেইটা তোমালোকে জানি লোৱা। বিয়োগৰ ক্ষেত্ৰত সদায় এটা ডাঙৰ সংখ্যাৰ পৰা এটা সৰু সংখ্যা বিয়োগ কৰা হয়। অৰ্থাৎ যিটো সংখ্যাৰ পৰা বিয়োগ কৰা হয় তাক বিয়োজন বুলি কোৱা হয়। অৰ্থাৎ আমি যিটো সংখ্যাৰ পৰা বিয়োগ কৰিম সেই সংখ্যাটো কি বুলি কোৱা হ'ব? বিয়োজন বুলি ক'ব। আৰু যিটো সংখ্যা বিয়োগ কৰা হয়, আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিম, অৰ্থাৎ সেই সৰু সংখ্যাটো কি বুলি কোৱা হ'ব? বিয়োজ্য বুলি কোৱা হ'ব। অৰ্থাৎ ডাঙৰ সংখ্যাটো কি বুলি কোৱা হ'ব? বিয়োজন, আৰু সৰু সংখ্যাটোক বিয়োজ্য বুলি কোৱা হ'ব। এই বিয়োজনৰ পৰা বিয়োজ্য বিয়োগ কৰি, অৰ্থাৎ বিয়োগ কৰি যিটো সংখ্যা বা ফলাফল পাম তাক কি বুলি কোৱা হ'ব? বিয়োগফল বুলি কোৱা হ'ব। ইয়াত আমি পালোঁ, অৰ্থাৎ বিয়োজন বিয়োগ বিয়োজ্য সমান সমান বিয়োগফল। এটা আমি উদাহৰণ লৈছোঁ, 678ৰ পৰা কিমান বিয়োগ কৰিম? 456 আমি বিয়োগ কৰিম। এই 678টোক কি বুলি কোৱা হ'ব? বিয়োজন বুলি কোৱা হ'ব। আৰু 456টোক কি বুলি কোৱা হ'ব? বিয়োজ্য বুলি কোৱা হ'ব। 678ৰ পৰা 456 বিয়োগ কৰিলে আমি পাম 8ৰ পৰা 6 গ'লে কিমান পালোঁ? 2 পালোঁ। আৰু 7ৰ পৰা 5 গ'লে কিমান পালোঁ? 2 পালোঁ। আৰু এই 6ৰ পৰা 4 বিয়োগ কৰোঁতে কিমান পালোঁ? 2 পালোঁ। মুঠ হ'ল 222। এই 222টোক কি বুলি কোৱা হ'ব? বিয়োগফল বুলি ক'ব। অৰ্থাৎ বিয়োজন বিয়োগ বিয়োজ্য সমান সমান বিয়োগফল। এই বিয়োজনৰ পৰা এই বিয়োজ্যটো বিয়োগ কৰি আমি কি পালোঁ? বিয়োগফল। আৰু এনেকৈ আমি বিয়োগ গণিতবিলাক কৰিব লাগিব। ইয়াৰ পিছত মই কেইটামান উদাহৰণ বুজাই দি আছোঁ, এইখিনি তোমালোকে ভালদৰে চাই লোৱা। নমস্কাৰ।